এতিয়া আমি যাবলৈ ৰেডি হৈ আছোঁ আৰু এখন দ্বীপত। গাইজ আজি আমি আছোঁ পানীৰ মাজত। এই নাওখন চাওক, এই ইপিনৰ পৰা এইখন দেখি আছে দ্বীপটো, তাত এখন গাঁও আছে, আমি তাতেই গৈ আছোঁ মানে আজি। ऐसा नहीं होगा আমি আহিছে এখন নদী দ্বীপত, য'ত মানে চাৰিওপিনে পানী আৰু এখন গাঁও আছে। গাঁৱৰ ৰাস্তা বৰষুণ দিছে না, অলপ পানী বৈ গৈছে ৰাস্তাত। এতিয়া আমি এই গাঁওখনত সোমাই আছোঁ আৰু জাগা চব চাৰিওপিনে পানী আছে আৰু মাজত অলপ এই তাঁৰটো দেখিছেনে? এইটো মানে ইয়াত বাৰিষা সময়ত গণেশ বাবা থাকে, সেইকাৰণে এই তাঁৰটো দিব লগা হৈ যায় আৰু গাই জংঘলটো চাই ময়ো ইয়াতে ঘৰ বনাই থাকিম নিচিনা লাগিছে। বাৰিষা সময়ত কি মানে ইমান ধুনীয়া বতাহ পাই যাব ইয়াতে, নক'ব আৰু ইমান কেনেকুৱা জংঘলটো গাইজ আজিৰ ব্লগটো ইমানেই আৰু বাই বাই, লগ পাম।